बाक्सायाव दिनै आमलाराम शिबाराम बर' मुलुगसोलोंसालिनि अन्थाइ खाम्फा गायसंनाय जाबाय। बाक्सा जिल्लानि मथनगुरि परिषद बियाबनि गाहाय खान्दा रिजार्भआव अन्थाइ खाम्फा गायसङो। आमलाराम शिबाराम बर' मुलुगसोलोंसालिनि अन्थाइ खाम्फा गायसङो। बिटिसिनि गाहाय हाग्रामा महिलारिया हाबाफारियाव नुजाथियो इएम बेगम आक्तारा। आमलाराम शिबाराम बर' मुलुगसोलोंसालिनि दिनै अन्थाइ खाम्फा गायसंनाय जाबाय। अन्थाइ खाम्फा गायसङो हाग्रामा महिलारि बिथाङा। बाक्सा जिल्ला हाउलित पान्जाब स्टेटर এটা বাৰাইনা ফাউণ্ডেশ্যনৰ আণ্ডাৰত এটা প্ৰাইভেট ইউনিভাৰ্চিটি আমি ফাউণ্ডেশ্যন কৰিছোঁ। বিটিচি গভৰ্ণমেণ্টৰ পৰা সেই মাটিটো বাৰাইনা ফাউণ্ডেশ্যনক দিয়া হৈছে আৰু এই ফাউণ্ডেশ্যনে ইয়াত প্ৰাইভেট ইউনিভাৰ্চিটি খুলিব আৰু এই প্ৰাইভেট ইউনিভাৰ্চিটিৰ নামটো আমি আমলাৰাম শিৱৰাম ইয়াৰ নামত আমি ৰাখিছোঁ আৰু এই ইউনিভাৰ্চিটিৰ দ্বাৰা দি নিশ্চয় আমাৰ বিটিচি অঞ্চলত আৰু এই অঞ্চলত বাক্সা জিলা হিচাপে বহুত উপকাৰ হ'ব বুলি আমি কামনা কৰিছোঁ আৰু নিশ্চয় হ'ব আৰু এই ইউনিভাৰ্চিটি হোৱাৰ লগে লগে নিশ্চয় এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে বহুত উপকাৰ হ'ব। ইকনমিক সাইডতে হওক বা বিভিন্ন সাইডৰ মতে বহুত উপকাৰ হ'ব বুলি মই এটা বিশ্বাস আৰু এই বাৰাইনা যিটো ইউনিভাৰ্চিটি প্ৰাইভেট ফাউণ্ডেশ্যন ইহঁতৰ উদ্দেশ্যটো হ'ল অকল ইউনিভাৰ্চিটি নহয়, মেডিকেল লাইন, ইঞ্জিনিয়াৰিং লাইন, ফাৰ্মাচিষ্ট সেইবিলাক লাইনতে ইহঁতে কলেজ খুলিব বুলি আমাক এটা গেৰেণ্টি দিছে। নিশ্চয় এই ইউনিভাৰ্চিটিটো ছাকচেছ হ'লে নিশ্চয় 2 বছৰ 3 বছৰ পিছতে আৰু নতুন মেডিকেল লাইনত, ইঞ্জিনিয়াৰ লাইনত বা ফাৰ্মাচিষ্ট লাইনত এনেকুৱা ইউনিভাৰ্চিটি খুলিব বুলি আমাক কথা দিছে। নাই, বাহিৰত যাব আমাৰ বহুত ছাত্ৰ ছাত্ৰীসকলে বাহিৰত এনেকুৱা পঢ়িবলৈ গৈ আছে। তো অকল বিটিচি নহয়, চাৰাউণ্ডিং এই অসমৰ ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় ইয়াত এডমিশ্যন লৈ পেলাই বাহিৰত নোযোৱাকৈ এই আমলাৰাম শিৱৰাম যিটো প্ৰাইভেট ইউনিভাৰ্চিটি ইয়াত এইবাৰ বহুতেই সুবিধা পাব। টিকেটটো আমাৰ ইলেকশ্যন ডিক্লাৰেশ্যনৰ পিছত আমি ঠিক কৰিম, এতিয়া নহয়। মানাছৰ কেণ্ডিডেট কোন হয় নহয় আজিৰ দিনত আমি ক'ব নোৱাৰে। মুঠতে আজিৰ পৰা 15টা সমষ্টি বুলি কৈ আছিল আমি, যেন হওক কোনে ক'ত কৰি টিকেট বিচাৰিব আজিৰ পৰা এপ্লাই কৰিব পাৰে। নাই, এনেকুৱা এৰি দিয়াৰ কথা নহয়। আমি কৈ আছোঁ যে বিটিচি অঞ্চলত 15টা সমষ্টি আছে, 15টা সমষ্টিত আমি NDA হিচাপে দিছপুৰত পঠাব লাগে। এইটোৱে প্ৰধানমন্ত্ৰী আহিব, বিটিচিৰ কাৰণে বিশেষ কিবা বাৰ্তা থাকিব নেকি? থাকিব, চিয়'ৰ। প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি আছে, বিটিচিৰ কাৰণে কিবা একটা উপহাৰটো আমি পাবই। ছাৰ, যিহেতু NDAৰ লগত UPPL আছে, প্ৰমোদ বড়ো, আপোনালোকৰ কিবা এৰা ধৰা হ'ব নেকি? NDAত UPPL পলিটিকেল পাৰ্টি সিও আছে। ইহঁতে কোনটো চিটত কিমান খেলিব নেখেলিব সেইটো আজিলৈকে কনফাৰ্ম হোৱা নাই। মুঠতে NDA হিচাপে UPPLও আছে। আপোনাৰ লগত আলোচনা হৈছে নেকি? মোৰ লগত এনেকুৱা আলোচনা হোৱা নাই। যদি আলোচনা হয় NDA নেতৃত্ব দিয়া বিজেপি পলিটিকেল পাৰ্টি